আছে বিটিআর বাকীয়ে কোনো কাৰণত আৰু অশান্তি হোৱাটো নিবিচাৰে। যিসকলে অশান্তিটো বিচাৰিছিলে সেই ৰাজনৈতিক নেতাসকলক পুনৰ কোনো কাৰণত ইয়াতে ৰাজনৈতিক যিটো শাসন যন্ত্ৰ এইটো চলাবলৈ সুযোগ দিয়া নহ'ব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চিন্তাধাৰা বা কি এতিয়া BTCত আপোনালোকে দেখিছে তেখেতৰ 17 বছৰত কেনেকৈ চৰকাৰ চলিছিল, আমাৰ 4 বছৰত কেনেকৈ চৰকাৰ চলিছে। গতিকে আমাৰ প্ৰায়ৰিটিটো ৰাজনীতি নহয়। সবে ভাবিব পাৰে প্ৰায়ৰিটিটো ৰাজনীতিটো প্ৰায়ৰিটি নহয়। ৰাজনীতিটো সমাজ, প্ৰায়ৰিটিটো সমাজ, প্ৰায়ৰিটিটো শিক্ষা, প্ৰায়ৰিটিটো শান্তি, প্ৰায়ৰিটিটো নিৰাপত্তা, প্ৰায়ৰিটিটো ঐক্যতা, এইটোহে আমাৰ প্ৰায়ৰিটি। 10টা জিলা 40টা সমষ্টিত যিখিনি প্ৰাইমাৰী কমিটি আছে, আমাৰ 4 টায়াৰৰ পাৰ্টি হয় সংগঠন। তো কেন্দ্ৰীয় কমিটি, জিলা কমিটি, ব্লক কমিটি আৰু প্ৰাইমাৰী। এই প্ৰাইমাৰী যিটো নেকি আমাৰ লোৱেষ্ট এটা ষ্ট্ৰাকচাৰ হয় আৰু তেখেতসকলে বুথ কমিটিক চলাই বা পাব্লিকৰ লগত টাচত থাকে, সেই সকলৰ লগত এটা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম চলি আছে। আজি মছলপুৰ জিলাৰ আছিলে, ইয়াত মই অংশগ্ৰহণ কৰিছোঁ। বাকী জিলাতো হৈ গ'ল। গতিকে আজি ইয়াত দেখিছোঁ যে 100% আমাৰ প্ৰাইমাৰীৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকলে আহিছে আৰু খুব এটা উৎসাহ দেখিবলৈ পাইছোঁ। সকলো কাম কৰিছে, সকলো দিনে নিশা পাৰ্টিৰ কাৰণে পৰিশ্ৰম কৰিছে আৰু চবেই বিচাৰিছে যি শান্তি আমি প্ৰতিষ্ঠা কৰিছোঁ, যি উন্নয়নৰ ধাৰা এটা আৰম্ভ হৈছে আৰু যি সমন্বয় আজি বড়োলেণ্ডত ঘূৰি আহিছে, নিৰাপত্তা ঘূৰি আহিছে, এই পৰিৱেশটো যাতে কোনো কাৰণত আৰু হেৰাই নাযায়, এইটো লৈ পেলাই বিটিআৰবাসী চবেই সজাগ হৈছে। আমি যোৱা 30-40টা বছৰত যিটো অশান্তি আছিলে, এটা বেয়া পৰিৱেশ আছিলে, সেইটো যাতে কোনো কাৰণত ৰিটাৰ্ণ হ'ব নোৱাৰে। কিছুমান ৰাজনৈতিক ভুল সিদ্ধান্তৰ কাৰণে আমাৰ বড়ো অনাবড়ো হৈ গ'ল এটা সময়ত, য'ত নেকি আমাৰ সমন্বয়টোত বহুতখিনি ক্ষতি হৈছিলে, কাম কাজ আমাৰ ৰৈ গৈছিলে, বিভিন্ন আমাৰ যিখিনি উৎসৱ বা বিভিন্ন পৰিৱেশবিলাক আমি ঘূৰাই পোৱা নাছিলোঁ। আৰু এই 5টা বছৰ এতিয়া হ'বলৈ গৈ আছে, 4টা বছৰ হ'ল UPPLৰ চৰকাৰৰ সময়ত এই গোটেই পৰিৱেশটো ৰাইজে ঘূৰাই পাইছে। তো এইকাৰণে আজি দলীয় আমাৰ নেতৃবৃন্দ, দলীয় কৰ্মকৰ্তা কাৰ্যকৰ্তা বহুত সুখী হয় আৰু ৰাইজেও সুখী হয় যে তেখেতসকলে আমাক খবৰ দি আছে বিটিআৰবাসীয়ে কোনো কাৰণত আৰু অশান্তি হোৱাটো নিবিচাৰে। যিসকলে অশান্তিটো বিচাৰিছিলে সেই ৰাজনৈতিক নেতাসকলক পুনৰ কোনো কাৰণত ইয়াতে ৰাজনৈতিক যিটো শাসন যন্ত্ৰ এইটো চলাবলৈ সুযোগ দিয়া নহ'ব। এইখিনি কথা ৰাইজে এতিয়া সিদ্ধান্ত লৈছে। শান্তি হৈছে। আজি শান্তি হোৱাৰ কাৰণে সকলো আজি ওলাই আহিব পাৰিছে, আপোনালোকে প্ৰশ্ন কৰিব পাৰিছে। 2010ত সাংবাদিকে ইমান মুকলি মূৰেকে প্ৰশ্ন কৰিব পৰা নাছিলে, সেই জাম্বা বুলি গুচি গৈছিলে, হয়নে নহয়? সেই জাম্বা বুলি শব্দটো মনত আছেনে? কিবা কিবি সুধিলে আপোনালোকৰ ছিনিয়ৰবিলাক বেছি ভালকৈ গম পাব। সেই জাম্বা বুলি ক'লে আৰু শেষ আৰু। মইতো আপোনালোকে জাম্বা বুলি কোৱা নাই, আপুনি কৈ আছোঁ। আপুনি এটা কথা কৈছিল যে যিটো শাসনকাল আছিলে সেই দুৰ্নীতি তথ্য ফাদিল কৰিম বুলি কৈছিল। বহুতবাৰ কৰিলোঁ ফাদিল কৰিলোঁ। মইতো জেলাৰ নহয়, মই জাল্লাটো নহয়, মই জেলাৰো নহয়, মই এজন ডেম'ক্ৰেটিক মানুহ। গতিকে যিটো সত্য কথা সেইটো কৈ দিছোঁ। আৰু শাস্তিটো চাওক, আপোনালোকে বাৰে সুধি থাকে যে আজি শাস্তিটো কেতিয়া হ'ব। শাস্তি 2 ধৰণে হয়। এটা হ'ল আইনী শাস্তি, এই শাস্তিটো আজি নহয় কালি হ'ব। এটা শাস্তিটো হ'ল ওপৰৱালাৰ শাস্তি, এই শাস্তিটো কি ঠিক হৈয়ে আছে, আমিহে নাজানো, আপুনিহে নাজানে, তেখেতে ব্যক্তিগতভাৱে জানিব এই শাস্তিটো। গতিকে 2টা শাস্তি হয় পৃথিৱীত মানুহৰ, মৰাৰ পিছত একো শাস্তি নাই। আপুনি ভুল কাম কৰিলে জীয়াই থকাতে 2টা শাস্তি পাব। এটা হ'ল আইনী শাস্তি, আজি নহয় কালি হ'ব যিটো ভুল কৰিছে, আৰু এটা হ'ল ঈশ্বৰৰ শাস্তি। এইটোতো সদায় হৈ থাকে, যোনে কৰিছে সিয়ে গম পাইছে। UPPLৰ কমপ্লিট, আমি নিৰ্বাচনলৈকে যাবলৈ সাজু হৈ আছোঁ। ইতিমধ্যে মই কৈছোঁৱে যে 3200টা বুথ কমিটি কাম কৰি আছে, 40টা সমষ্টি কাম কৰি আছে। গতিকে UPPLে আমি সকলো দিশৰ পৰা এতিয়া ইলেকশ্যনৰ কাৰণে প্ৰস্তুত। বিজেপি যিটো অকলভাৱে নিৰ্বাচন কৰিব, আপোনালোকে প্ৰত্যাহ্বান হ'ব নেকি? চাওক, বিজেপি UPPL চৰকাৰ চলি আছে দিল্লীত, NDA চৰকাৰ চলি আছে অসমত। গতিকে ইয়াত কি হয়, এতিয়া নিজে আমাৰ দলীয় ভেটিবিলাক, দলীয় কামবিলাক কৰি আছে। পৰৱৰ্তী সময়ত এইটো ক্লিয়াৰ হ'ব যে কি হয় কি নহয়, আপোনালোককে প্ৰথমতে ক'ম আমি। UPPLে চৰকাৰ গঠন কৰিব খুজিছোঁ। চবেই চৰকাৰ, যোনে ইলেকশ্যন খেলে সি চৰকাৰ কৰে, নিৰ্দলীয় খেলিও সি চৰকাৰ কৰে। আৰু UPPLটোতো ৰুলিঙত আছোঁ এতিয়া, গতিকে চৰকাৰ নকৰি কি কৰিব UPPLে? চৰকাৰেই কৰিব। আপোনালোকে এনালাইচিছ কৰকচোন, অশান্তি হ'ব না নহয়। আমাৰ 4 বছৰ আৰু তেখেতসকলৰ 17 বছৰ এনালাইচিছ কৰক, তাৰপিছত দিয়ক। আৰু তেখেতসকলৰ লিডাৰবিলাকৰ চিন্তাধাৰাটো আপোনালোকে এনালাইচিছ কৰক, আমাৰ লিডাৰসকলৰ চিন্তাধাৰাটো এনালাইচিছ কৰক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চিন্তাধাৰাটো আপোনালোকে এনালাইচিছ কৰক।
আৰু আজি আমাৰ নেতৃত্বৰ লিডাৰ সকলৰ চিন্তাধাৰাটো এনালাইচিছ কৰক, তাৰপিছত কওক আপুনি শান্তি হ'ব না অশান্তি হ'ব। আৰু আজি ৰাজনীতিৰ কিহৰ ওপৰত বেছ কৰি আছে? ভুৱা কথা, মিছা কথা, আমাৰ ৰুলিঙৰ মানুহবিলাকক বেয়া বেয়া গালি পাৰা, বেয়া বেয়া ছবি দিয়া, এইবিলাকৰ লগতে ৰাজনীতি কৰি আছে, বেলেগ কি কৰি আছে? কিন্তু মুখ্যমন্ত্ৰী আৰু আপোনালোকে কৈ আছিলে মোক, কিন্তু নহ'লগৈ। এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চিন্তাধাৰা বা কি? এতিয়া BTCত আপোনালোকে দেখিছে তেখেতৰ 17 বছৰত কেনেকৈ চৰকাৰ চলিছিল, আমাৰ 4 বছৰত কেনেকৈ চৰকাৰ চলিছে। গতিকে আমাৰ প্ৰায়ৰিটিটো ৰাজনীতি নহয়। চবেই ভাবিব পাৰে প্ৰায়ৰিটিটো ৰাজনীতি, ৰাজনীতিটো প্ৰায়ৰিটি নহয়। ৰাজনীতিটো সমাজ, প্ৰায়ৰিটিটো সমাজ, প্ৰায়ৰিটিটো শিক্ষা, প্ৰায়ৰিটিটো শান্তি, প্ৰায়ৰিটিটো নিৰাপত্তা, প্ৰায়ৰিটিটো ঐক্যতা, এইটোহে আমাৰ প্ৰায়ৰিটি। গতিকে ৰাজনীতিটো প্ৰায়ৰিটি নহয়। ৰাজনীতিটো লাগে একতা অনাৰ কাৰণে, ৰাজনীতিটো লাগে সমাজখন উন্নয়ন কৰাৰ কাৰণে, ৰাজনীতিটো লাগে সমাজখন আগুৱাই নিয়াৰ কাৰণে। হাগ্ৰামত দুৱাৰ খোলা আছে নে বিপুল হাগ্ৰামত? এতিয়াতো দুৱাৰে কোনফালে বা আছে মই গম পোৱা নাই। আগতে দৰটো চাই ল'ম খোলা আছে নে নাই, তাৰপিছত ক'ম। কিন্তু এটা শেহতীয়াভাৱে এটা এতিয়ালৈকে নিজৰ নিজৰ দলীয় কাম চবে কৰি আছে, আমিও কৰি আছোঁ। আমাৰ 3200 বুথ আছে, 40টা সমষ্টি আছে। 3200 বুথত আৰু 40টা সমষ্টিত UPPLৰ দলীয় কাম কাজবিলাক ৰাইজৰ লগত বিভিন্ন কাম কাজবিলাক সুন্দৰকৈ চলি আছে। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडि रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवाक समाजजों गनायथि होजानाय आइ आफा BM भकेशनेल इन्स्टिटिउटआव 2025 आरो 26 मायथाइनि मुं थिसननाया सोलिगासिनो दं। HS आरो HSLC उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे भकेशनेलाव गावारि सोलोंथाइखौ लानो हागोन। गोदान मुं थिसननाय आयदाफोरा जाबाय BSS डिप्ल'मा इन मेडिकेल रिकर्ड साइन्स, BSS Diploma in EEG and EMG Technology, BSS Diploma in Critical Care Management, BSS Diploma in Hospital Waste Management, BSS Diploma in Hospital Infection Control and Prevention, BSS Diploma in First Aid and Patient Care, BSS Diploma in Physical Assistant, BSS Diploma in ECG Technician, BSS Diploma in Hospital Administration, BSS Diploma in Hospital Sterilization Technician Assistant, Certificate in Dietitian, Certificate in Old Age Care, Certificate Hospital Housekeeping, Lab Assistant, Pharmacy Assistant, Certificate in Emergency Medical Service, Certificate in Pulmonary Function Test एबा PFT Technician, Certificate in Awareness of HIV/AIDS, Certificate in Anti-Malaria Training आरो लोगोसे Office Management Courses, Computer Courses आरो Communicative and Soft Skill Educationनि कर्सफोरखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS एबा भारत सेवाक समाजजों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM भकेशनेल इन्स्टिटिउटनि नैबे मबाइल नाम्बार 9395899391 एबा 8135971844 बे मबाइल नाम्बारनि गेजेरजों थोंजों सुलाद लाहरनो हागोन।